হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু এনিছ কিটচেন। আজি মই আপোনালোকৰ লগত আমৰ আচাৰৰ ৰেচিপিটো শ্বেয়াৰ কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব। আহকচোন মই কেনেকৈনো আমৰ আচাৰ বনাওঁ আপোনালোকক দেখুৱাওঁ। আহক। আমৰ আচাৰ বনাবলৈ 1 কিলো কেঁচা আম লৈছোঁ। এনেকৈ ভালকৈ গোটেই আমকেইটা ধুই লওঁ। আমৰ আচাৰৰ কাৰণে আমখিনি কুমলীয়া হ'ব লাগে, কিন্তু গুটিটো অলপ টান হ'ব লাগে। এতিয়া মই গোটেই আমখিনি ভিডিঅ'ত দেখুৱাৰ দৰে সৰু সৰু টুকুৰা কৰি কাটি লওঁ। আমখিনি কটা হ'ল। এটা চচপেনত কটা আমখিনি লৈছোঁ। ইয়াতে নিমখ এইখিনি আৰু হালধি সানি ল'ম। নিমখ 3 টেবুল স্পুনমান হ'ব, 50 গ্ৰাম, আৰু হালধি এয়া 2 টেবুল স্পুন দি ইয়াতে মিলাই সানি ল'ম। এনেকৈ ভালকৈ নিমখ হালধিখিনি সানি মই থৈ দিম এদিন। আজি মই নিমখ হালধি লগালোঁ। কালিলৈ এইখিনি নিমখৰ পৰা উঠাই ৰ'দত শুকুৱাম। এতিয়া ঢাকন মাৰি থৈ দিওঁ। কালিলৈ ভালকৈ ৰ'দত দিম। গোটেই ৰাতিটো নিমখ আৰু হালধিত এই আমখিনি ভিজাই ৰাখিলোঁ। এতিয়া ৰাতিপুৱাই মই আমখিনি ৰ'দত দিওঁ। এখন ডলাত আমখিনি মেলি দিওঁ আৰু গোটেই দিনটো ৰ'দত শুকুৱাই লওঁ। ইফালে আচাৰৰ কাৰণে মছলা যোগাৰ কৰোঁ। এখন গৰম কেৰাহীত প্ৰথমে চফ 2 টেবুল স্পুন আৰু গোটা জিৰা 2 টিস্পুন লৈ শুকানে 45 ছেকেণ্ডমান ভাজি লওঁ ল' ফ্লেমত। এইখিনি ভাজি ল'লোঁ। এয়া ভজা হ'ল। এইখিনি মছলা 1 কিলো আমৰ আচাৰৰ বাবে যথেষ্ট। এতিয়া এই মছলাখিনি এখন থালত থৈ লওঁ। এতিয়া মেথি 2 টিস্পুন ভাজি লওঁ 30 ছেকেণ্ডমান। সামান্য ভাজিব লাগে। মেথিখিনি ভালকৈ গৰম হ'লেই হৈ যায়। এয়া হৈ গ'ল। আগৰ ভজা মছলাখিনিৰ লগত একেলগে থৈ দিওঁ। এতিয়া বগা সৰিয়হ এটা কাপৰ 4 ভাগৰ 1 ভাগ লৈছোঁ। এইখিনিও ল' ফ্লেমত 1 মিনিট ভাজি ল'ম। এয়া ভজা হ'ল। এইখিনিও আগৰ ভজা মছলাখিনিৰ লগত মিলাই লওঁ। এইখিনি মই মিক্সিত পিচি ল'ম। খুব ফাইন পাউডাৰ কৰি পিচিব নালাগে। এইখিনি এয়া মিক্সি জাৰত ভজা মছলাখিনি ল'লোঁ। এইখিনি মই গুড়ি কৰি লওঁ। এয়া গুড়ি কৰা হ'ল। এইখিনি আচাৰত ব্যৱহাৰ কৰিম। আচাৰৰ কাৰণে এখন কেৰাহীত আধা লিটাৰ মিঠাতেল মই গৰম কৰি ল'লোঁ আৰু এই তেলখিনি সম্পূৰ্ণ ঠাণ্ডা কৰি ল'ম। এয়া ৰ'দত শুকুৱাই লোৱা আমখিনি মিক্সিত পিচি লোৱা শুকান মছলাখিনি এই আমতে মিলাই ল'লোঁ। হালধি 2 টেবুল স্পুন এয়া ইয়াতে যোগ কৰি ল'লোঁ। জলকীয়া পাউডাৰ 2 টেবুল স্পুন এয়া, আৰু নিমখ 3 টেবুল স্পুন এয়া যোগ কৰি এতিয়া মই ভালকৈ আমখিনিৰ লগত মিলাই ল'ম। এনেকৈ ভালকৈ চামুচ এখন দি মিলাই ল'ম।
মই ভিনেগাৰ নিদিওঁ, ভিনেগাৰ নিদিয়াকৈও এই আচাৰ এবছৰ ভালে থাকে। এতিয়া এইখিনি ঠাণ্ডা কৰি থোৱা মিঠাতেলত মই যোগ কৰি দিম। এইখিনি ভালকৈ মিলোৱা হ'ল। এয়া এতিয়া মছলা লগোৱা আমখিনি ঠাণ্ডা কৰি থোৱা তেলখিনিত মিলাই ল'লোঁ। গৰমৰ দিনত ঘৰতে বনোৱা আচাৰ খাবলৈ বৰ ভাল লাগে। এনেকৈ আম আৰু মছলাখিনি তেলত ভালকৈ মিলাব লাগে। ৰংটো ইমান ধুনীয়া হৈছে। এয়া মিলোৱা হ'ল। এটা ডাঙৰ কাঁচৰ বটল লৈছোঁ। বটলটো ভালকৈ গৰম পানী দি ধুই লৈছোঁ। এই বটলটোতে গোটেই আচাৰখিনি ভৰাই থ'ম। আচাৰখিনি সদায় ৰ'দত দিম আৰু এসপ্তাহৰ পিছত আচাৰখিনি খাবৰ কাৰণে ৰেডি হ'ব। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব মোৰ এই এনি ইন দ্য কিটচেন চেনেলটো আৰু লগতে বেল আইকনটো দবাই দিব। প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব। এসপ্তাহৰ পিছত এয়া মোৰ আমৰ আচাৰ। সদায় আচাৰখিনি ৰ'দত দি আছিলোঁ। প্লিজ মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালৰ সদস্যৰ লগত। আজিলৈ আহোঁ। টেক কেয়াৰ। বাই বাই।